গাইছ ৰ'দটো বহুত টান, তথাপি আজি ইয়াত মই উপস্থিত হৈছোঁ এই ৰাঙলী পথাৰ বুলি কয় ইয়াত। সকলোৱে গম পাই চাগে। ইয়াত যে এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন হৈছে 91 সংখ্যক। আজি মানে ৰ'দটো যেনেকৈ হৈছে কিন্তু মানুহ বহুত। এয়া আমাৰ জনপ্ৰিয়তা আমাৰ অসমীয়া সমাজৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, আৰু লগতে আমাৰ স্থানীয় বিধায়ক তৰংগ গগৈৰ আমাৰ জনপ্ৰিয়তা। আৰু গম পাইছে চাগে এই আমাৰ সমষ্টিটোৰ আচলতে মানে জৈৱমণ্ডলৰ বৃক্ষপবীয়াসকল এইখিনি নাহৰকটীয়া মণ্ডলৰ এনেই মানে তৰংগতা কেনেকুৱা লাগিব? ভাল লাগে ন? এই আমাৰ জনপ্ৰিয়তা। তেখেতৰ আজি নিৰ্দেশ মৰ্মে আমি ইয়াত আজি নৰাকটা কাৰ্যসূচী লৈছো। শংকৰ অধিৱেশন যিহেতু ইয়াত মানে আয়োজন কৰিব লৈছে, আমি তেখেতলোকক সহযোগ কৰিবৰ কাৰণে আজি নৰা কাটিছো। আমি সকলো বিজেপি কৰ্মকৰ্তাসকলে আহি মানে তৰংগতাই বহুত মানে আগভাগ লৈছে ইয়াত, আৰু যিখিনি আমাৰ বিজেপিৰ মানে কৰ্মকৰ্তা আছে সকলোকে সহযোগিতা আগবঢ়াব দিছে। আৰু ইয়াত তৰংগতা আহি আছে। আমি আচলতে দা বুলি কওঁ দেই, কাৰণ আমাৰ সম্পৰ্কটো অলপ মানে ঘৰুৱা হিচাপৰ হয়। চ' চাহ তাৰ আমাৰ সম্পৰ্ক নাই আৰু সম্বন্ধ নাই আৰু। তাৰপিছত এইফালে আকৌ এইফালে গোটেই মহিলাবিলাক আছে, মহিলা আহিছে, যুৱক আহিছে। তাৰপিছত এইফালে যিখিনি মানে নৰা কাটি আছে সিহঁতক খোৱা ব্যৱস্থাটো কৰি দিছে, খোৱা ব্যৱস্থা কৰি আছে। মই দেখাবলৈ গৈ আছোঁ আপোনালোকক, চাই থাকক। আকৌ আহিম বাৰু। এতিয়া গৈ আছো এইফালে খোৱা ব্যৱস্থা কৰি আছে, কি বনাইছে চাওঁগে। কাৰণ ৰাইজে বহুত কষ্ট কৰিছে ন, প্ৰখৰ ৰ'দ হোৱাৰ পিছতো যে ইমানখিনি কষ্ট কৰিছে, গোটেই ওলাই আহিছে সমাজখনৰ কাৰণে। আমাৰ যুদ্ধ মানে কিমানৰ কাৰণে বনোৱা হৈছে? 388 ন? অঁ, মানে আপোনালোকৰ ওচৰে হয় নেকি? অঁ। এইফালে বনাই আছে, সিদ্ধ বনোৱা হৈছে। আৰু এতিয়া যেতিয়া কামবিলাক সম্পূৰ্ণ হৈ যাব, কৰি মানে যিবিলাক নৰা কাটি হৈ যাব, তাৰপিছত এইবিলাক খোৱা হ'বগৈ। আৰু চব্জি বনাই আছে ইয়াত, দেখিছে? নমস্কাৰ, মই যে কিমান দূৰৰ পৰা আহিছোঁ সুধক। ক'ৰ পৰা আহিছে? মই সুদূৰ ৰহমূৰীয়াৰ পৰা আহিছে। এই অঞ্চলত সহযোগ কৰিবৰ কাৰণে আমি কালিৰ পৰা আহি সহযোগ কৰি আছোঁ। এই আমাৰ মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জনপ্ৰিয়তা। আৰু এয়াই আমাৰ অসমীয়া সমাজ। চব্জি কাটি আছে এইফালে, চব্জি কাটি আছে। পানী পিয়া লাগি গ'ল সিহঁতৰ, পানী পিয়া লাগি গ'ল। এইফালে কি হৈছে? চাহ দি আছে। এইফালে চাহৰ যোগান ধৰা হৈছে দেই, চাহৰ যোগান ধৰিছে। এতিয়া চাহটো খোৱাতহে লাগে। আৰু এইফালে কমলা পাই গ'লি ৰাইজ, এইফালে কমলা আনিছে। যিবিলাকে নৰা কাটি আছে কমলা দিব। কমলা ক'ৰ পৰা আনিছে? অৰুণাচলৰ। এই অৰুণাচলৰ কমলা আহি গৈছে, আজি খাই দিম বাৰু। এক গাড়ী লৈ আহিছে, কমলা লৈ আহিছে। চাহটো খাই লওঁ প্ৰথমতে, কাপ লৈ আছে, চাহটো খাই লওঁ। চাহটো খাই লোৱাৰ পিছত একেবাৰে কমলাতে ধৰিমগৈ। আৰু এইফালে বেকাৰী বিস্কুট ভাল পাওঁ। ঐ খুলচোন, খুলো সেইখন নেকি? চাহটো খাই লওঁ, কাৰণ অহাৰ পৰা একো খোৱা নাই ন, নলি চলি শুকাই আছে একেবাৰে। আমি অলৰেডি বহুত কাটি দিছোঁ, তথাপি মানুহবিলাক আহি আছে কাটিবলৈ। এইফালে মানুহবিলাক আহি আছে কাটিবলৈ। এইফালে কমলা আনবক্সিং হৈ আছে, অৰুণাচলী কমলা আনবক্সিং। একেবাৰে গাড়ীৰ পৰা আনবক্সিং কৰা হ'ব। এতিয়া কিমান আহিছে কমলা? 14,000 নেকি? 14,000 কমলা আহিছে। মানুহ কিন্তু ইমান নাই বাৰু, এটা মানুহে কমচে কম 1 কেজিকে বেছিকে পাব চাগে। কোনটো মিঠা কমলাটো? কি টংগতে দিছে নেকি? বিজেপি কাৰ্যকৰ্তাই এইয়া কমলা। এয়া আমাৰ এতিয়া যুৱকসকল আছে ইয়াত, কিন্তু এতিয়া আকৌ এইকাৰণে আমাৰ আইসকল আছে। আইসকলৰ ওচৰত যাম, আইসকলে কেনেকুৱা পাইছে নৰা কাটি চাওঁগৈ। এইফালে কাটি আছে নৰা। মানুহ আজি হ'ব চাগে 300 মান হৈ যাব চাগে। পানী খাইছে?
ভাগৰ লাগিলে নেকি ক'ৰ পৰা আহিছে বৰবাম চেলেঙৰ ন অঁ এইটো গঁৰালটো আমাৰ দেই এইটো আমাৰ কাৰ্মেৰ গঁৰালটো গোটেই সোপা সোমাই আছে ইয়াত চাহত ৰ'দটো বহুত বেছি যে আমি আচলতে ৰাতিপুৱা 8:30 ওলাই আহিলোঁ 8:30 পাই ইয়াত 9টা বজাত পাই গ'লোহি আমি আটাইতকৈ আগত আহিছোঁ নেকি ন আমি প্ৰথম আহিছোঁ দেই একেবাৰে অলপ জিৰণি লৈ লৈছে আকৌ কাটিব এইফালে কাটি আছে আহকল কাটিছে কেনেকুৱা লাগিছে হা ৰ'দটো বহুত ন ক'ৰ পৰা আহিছে অঁ ওচৰত অঁ ইমান বছৰ মূৰত এতিয়া প্ৰথম হ'ব নহয় আমাৰ ইয়াত ন অধিৱেশন এনেই মনবিলাক ভাল লাগিছে চাগে অঁ ঠিকেই আছে এইফালে বহি আছে আৰু এই বহুত কাটি দিছে ৰ'দটো বহুত বেছি আজি কমলা আনিছে এতিয়া কমলা খাব সকলোৱে অলপ জিৰণি লৈ লৈছে আৰু একেবাৰে অৰুণাচলী কমলা আহি গৈছে খাবলৈ পাব আৰু অঁ ক'ৰ পৰা আহিছে অঁ ৰাঙলী কথা লোকেল এইফালে আমাৰ লোকেল দিয়ে যদি কোনোবা আহে যদি দেখি পায় এৰা নিদিব কিন্তু ঘৰত গৈ একেবাৰে ভাতে চাতে খাই যাব পাৰিব ন অঁ মই হেৰি কাৱৈমাৰী নিগামৰ বৰ বেছি দূৰ নহয় মই চিনি নাপায় বাৰু ইহঁতে মই এফালে আহিয়ে পোৱা নাই হা অঁ আত্মসহায়ক ন ইহঁতে মানে এই কি বুলি কয় আইসকলে বুলি কৈছোঁ আইসকলে গোটৰ মেম্বাৰ হয় গোটৰ নাম কি আছিলে চব বেলেগ বেলেগ অঁ চব বেলেগ বেলেগ গোটৰ মানে বিষয় আছে সহায় কৰিব আহিছে অধিৱেশন হৈছে অঁ ধাদুমীয়া পঞ্চায়তৰ প্ৰেচিডেণ্ট হয় এয়া এনে কেনেকুৱা লাগিছে অধিৱেশন হ'ব ইমান দিনৰ মূৰত বহুত ভাল লাগিছে কেইবাবাৰো আহিলো লাইখুটাতো আহিলো লাইখুটাতো আহিছিলে আকৌ শুনিছে 50 বছৰ নহয় বোলে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এইটো কথা মই গম অঁ মই শুনি পাইছোঁ এইবাৰ মানে যদি কপালখন ভাল আছিলে যে আমি মিটিংখন দেখিবলৈ পাইছোঁ আমাৰ নিজৰ ওচৰৰ জেগাত অঞ্চলত আকৌ কেতিয়াবা হয় এইটো জানিব নেদেখিলে কাৰ্যকালৰ দিনতে দিনতে আহিছে আৰু মানে আমাৰ বিধায়কৰ তংগগৈ দিনতে আমাৰ আহিছে ভাল লাগিছে তংগদাতো সহযোগিতা বহুতখিনি আগবঢ়াইছে বহুত আগবাঢ়িছে আচলতে আমাৰ ইয়াত মানে তৰংগ ছাৰ বুলি নকয় দেই কাৰণ আমাৰ সম্পৰ্কটো বৰ ঘৰুৱা টাইপৰ হয় আমাৰ তৰংগদাই যিখিনি মানে মৰম আমাক কৰে শ্ৰদ্ধা দিয়ে যিখিনি মানে আমি চবে দা বুলিয়ে কওঁ মানে তাত কোনো ছাৰ তাৰ নাই আৰু এয়া আমাৰ বিধায়কৰ জনপ্ৰিয়তা দেই আৰু এতিয়া যিবিলাক আহিছে প্ৰায়ভাগেই মানে আমাৰ তৰংগদাৰ কৰ্মকৰ্তা হয় আৰু মানে ভাল পায় মানে তৰংগদাক বহুত ভাল পায় আৰু এয়া আমাৰ অঞ্চলৰ মানে ওচৰে পাজৰে থকা মানুহবিলাক আইসকলো আহিছে আপোনালোকে ক'ৰ হৈছে তামোল খাই আছে ন ভালে আছো দেই ঘৰত মোৰ মা দেউতা আৰু ভাইটি অঁ কৃষ্ণ কৃষ্ণ মই মানে কৃষ্ণ দিগদাৰ হৈছে এখনতে লৈ আছো যে এইটো চব দিয়া নাই দেই আমি ভাল পাইছো ঘৰত থাকিলে অকল তেওঁক লগ পাওঁ এইটো দে সেইটো দে কৈ থাকে এতিয়া আমি ওলাই আহিলে কোনো কাকো একো খোজা নাই আমি হাঁহি ফুটিয়া মানে বহুত ভাল পাইছো আৰু আমাৰ ফালৰ পৰা তোমাকো বাপজনকো বহুতখিনি আমি ধন্যবাদ দিছো দেই আৰু মোৰ তৰংগ বৌ পাৰিলেও মই বহুতখিনি মই সুখী হৈছো তেওঁ একদম আমাৰ পাকঘৰ ল'ৰা হয় নিজৰ ল'ৰা লিখি আৰু একেবাৰে ল'ৰা নিচিনা সেইজন হয় মই কৈছো নহয় তৰংগদা মানে আমাৰ একেবাৰে ঘৰুৱা আৰু ইয়াত কোনো মানে আমাৰ বিধায়কৰ হয় মানে পটু বিধায়ক আছে কিন্তু আমি একেবাৰে নিজৰ অন্তৰৰ পৰা মানে ঘৰুৱা হিচাপত ভাবো মানে আত্মা এতিয়া মই কিবা এটি গাই দিব পাৰিম নেকি পাৰিব দেই অ বোপাই কিনো নোহাল পাতিলি অ বোপাই কিনো বেপা ধৰিলি আজি 12 বছৰে মোক গুৰ পেৰা দি পেৰিলি আজি 12 বছৰে মোক গুৰ পেৰা দি পেৰিলি কৃষ্ণ নাই ইমান যে প্ৰখৰ ৰ'দতো যে আমাৰ বৰমা বুলি কৈছো বৰমা মুখৰ পৰা যে ওলাইছে এটা বিহু ফাকি এই ফাকি কি ভাল লাগিছে শুনি ন ইমান ৰ'দতো যে ওলাইছে লাগিবই আৰু এই আমাৰ অসমীয়া সমাজ হয় নাই আমি এনেকে ধৰি ৰাখিব লাগিব আমাৰ সমাজখন লাগিলে বাচন লাগিলে
মাৰি দিম ভৰি দুখালে পিতে কি মাম বপাই হয় হ'বনে আৰু ধুনীয়া আৰু একে জেগাতে মানে আৰু ফাকি দি দিয়ক কলৈ নোযাওঁ কি কৰোঁ অংকতে নোসোমাই মৰোঁ কলৈ নোযাওঁ কি কৰোঁ অংকতে নোসোমাই পাহৰিম তোকে হেৰাব পাই কলৈ গ'লে পাহৰিম নাই নেলাগে নকৰোঁ বৈ পাই লৈ মই আখাঐ যোৱা বপাই যোৱাগে বহুতে চায়া লোককো লাগে এইফালে বহি আছে খুৰী এতিয়া বহুতে বেয়া পাব ন চবকে দেখাই দিছো আৰু গায়িকা নেকি এইয়া বৰমা মানে গায়িকা সেইকাৰণে মানে ওলাই আছে সেইকাৰণে হৈছে ন আকৌ লগ পাম বৰমা উঠি মেলি বৰমা লগ পাই ভাল লাগিলে অধিৱেশন লগ পাম দেই আকৌ লগ পাম ভিডিঅ'টো চাই দিব দেই ভিডিঅ' চাই দিব ইউটিউবত মই দি দিম মোৰ চেনেলটোৰ নাম আছে ক্ৰেজি গুঞ্জন বুলি আছে দেই ক্ৰেজি গুঞ্জন চাৰ্চ কৰি দিব বিদায় লৈছো আকৌ ঠিক আছে বাৰু এইফালে এতিয়া আৰু কাটি আছে এতিয়া এইফালে যাওঁ অলপ কেনেকুৱা লাগিছে এনেইতো মন বিলাকতো বহুত শক্তি গোট খাই আছে চাগে ন নাচিবলৈ হয় নাই এগৰাকী ক'ত উনি বৰণি লৈ লুকাই আছে এগৰাকী এইফালে এইফালে এগৰাকী বৰমা আছে দেই বৰমা কিবা এটা ক'ব বোলে সংঘ অনাংঘ কাম নাই আমি একেখন সমাজে অসমীয়া মানুহ হয় নাই আমি অসমীয়া মানুহ হয় এনেকুৱা এটা পৰিৱেশ কেতিয়াও নাপাওঁ আমি আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ইমান গাতে লাগি থকা গাঁওখনত পাইছোঁ গতিকে আমাৰ বহুত ভাল লাগিছে সেইটো কাৰণে আমি অলপ শ্ৰমদান কৰিবলৈ আহিছোঁ অনা সংঘ হওক বা সংঘই হওক তাত কোনো মতলব নাই আমি অসমীয়া আমি একেখন অসমৰে হয় নাই আৰু কিবা কিবি এনেই মানে মই আপোনালৈ ৱেলকাম জনাইছো ধন্যবাদ ঠিক আছে গাই দিয়ক আজি পুণ্য তিথি মোৰ ভাল হ'ব নেকি বজাত মোৰ দিলাহি ভৰি দুবৰি বনৰে নিয়ৰ ভাঙি ভাঙি আহিলা জুতি বাও চলি ৰাম ৰাম আজি পুণ্য তিথি মোৰ তিথি পদাত মোৰ দিলাহি ভৰি দুবৰি বনৰে নিয়ৰ ভাঙি ভাঙি আহিলা দুটি পাও চলি আপুনি অহাৰ কাৰণে ধন্যবাদ জনাইছো থেংক ইউ ধন্যবাদ গাইজ দেখিছে সকলোৱে যিটো অধিৱেশন হ'ব ন গোটেই গাত মানে চবৰে মানে কি বুলি ক'ম আৰু এতিয়া তৰণি নাই মানে গাত তত নাই মানে গোটেই আৰু যেতিয়া অধিৱেশন হ'ব মানে এয়া চব গোটেইবিলাক লাগি আছে আৰু এইফালে গৈ চাওঁ আমাৰ এইফালে আইসকল আছে বহুত ক'ৰ পৰা আহিছে ৰাঙলী পথাৰ এইফালে ৰাঙলী পথাৰ হয় লোকেল এগৰাকী মানে খুৰী বৰমাহঁতৰ ৰখি আছে দেই কাটি শেষ কৰিলে হা এই ধান কাটিলে এয়া আচলতে ধান কাটিব লগা হৈ গৈছে ইয়াত এইফালে আমাৰ লোকেল বৌ খুৰী বৰমা সেইফালে ফাৰ্মৰ বহি আছে বোলে এইফালে দেই এইখন গোটেইখন পথাৰ গোটেই খালী পথাৰ ধান আছে কিছুমানৰ তথাপিও শেষ হ'ব ইয়াতে যিখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক অধিৱেশন হ'ব ইয়াতে হ'ব এতিয়া বৰ্তমান যা যোগাৰ চলিছে বনোৱা আৰু সময়টো খুব বেছিকৈ 1.5 মাহ আছে আৰু তেতিয়া চব বনোৱা হৈ যাব ইয়াতে নামঘৰ চামঘৰ যি বনোৱা হয় ইয়াত শিবিৰ ক'ব আহিছে ৰাঙলী পথাৰ কেনেকুৱা লাগিছে এনেই মানে অধিৱেশন হ'ব ওচৰতে হ'ব নহয় ভাল লাগিছে
কাটিছে ক'ৰ পৰা আহিছে আমি গেটু পঠাই গেটু পথাৰ অঁ কাটি আছে এফালেও কেনেকুৱা লাগিছে অধিৱেশন হ'ব ওচৰতে মজা হ'ব ন আগতে দেখা নাই চাগে এনেকুৱা অধিৱেশন নাই দেখা ন এবাৰ প্ৰথম দেখিব চবে আচলতে ময়ো আজিলৈকে দেখা নাই এবাৰ ওচৰতে হোৱাৰ কাৰণে প্ৰথম দেখিম আৰু এয়া যে মোৰ কপালে ভাল আছিলে চাগে আকৌবাৰ কেতিয়া দেখো হয় নে কেতিয়া হয় এনেকুৱা অধিৱেশন কাটিছে ক'ৰ পৰা আহিছে ওচৰৰে ন অঁ এনেই মনবিলাকতো বহুত ভাল লাগি আছে চাগে অধিৱেশন হ'ব আগতে গৈছে নাই অধিৱেশনত নাই যোৱা এইয়া প্ৰথম হা নামৰ পৰা কোন জেগা BVFCL কলনী অঁ আমাৰ নামৰপৰ মানুহ দেই আমাৰ লোকেল হে অঁ এই অকল নামৰূপৰ আচলতে ময়ো নামৰূপৰে হয় লোকেল অঁ মনবিলাকতো বহুত ভাল লাগি আছে ন অধিৱেশন হ'ব আৰু সময় বেছি নাই হেৰি আছে 1.5 মাহে আছেগৈ আৰু মাজতে 1.5 মাহ আছে এইফালে কমলা পাই গ'লি এইফালে কমলা পাই গ'লি মোকো দিয়ক দুটা কমলা ময়ো কমলা খাওঁ থেংক ইউ এইফালে এইসকলে কমলা খাই হজমে কৰিলে মই লৈয়ে আছো হাতত কমলা কেনেকুৱা কমলা বোলে টেঙা কোনে ক'লে বাৰু মিঠা বুলি কমলা টেঙাই আকৌ এইকেইটা ক'ৰ পৰা আনিছিলে ভাবিছে ক'ৰ হয় কওক এইকেইটা অৰুণাচলৰ কমলা হয় 14,000 আনিছিলে বোলে কি এখেতৰ বোলে পাছফালৰ বাৰীখনৰ বোলে অঁ পাছফালৰ মানে বাৰীখনত তামোল গছ আছে কিন্তু কমলা লাগে কমলা খাই চাওঁ হা এই আমাৰ তম্বু আচলতে এনেকুৱা ব্যৱস্থা থাকিব লাগে এইবিলাক একো উপস্থিত বুদ্ধি চকুত আকৌ মুঠ খাই গৈছে গোটেই এইফালে ইমানে টেঙা মানে খাইছে তোমাৰ ভাগতো দেখিলা মিছা কথা ক'লে এইটো বিৰাট মিঠা বুলি ভাবিছে নেকি টেঙা মিঠা চেনিতকৈ টেঙা এইটো কমলা এইটো সম্ভৱ মিঠা হ'ব লাগে চুবাই আছো শেষ হোৱা নাই কিন্তু যিটো টেঙা নহয় দাঁত টেঙা যাব একেবাৰে ঘৰত গৈ পিনে ভাত খাবলৈ পাৰিম নে নোৱাৰিম সন্দেহে আছে আজিতো ব্ৰইলাৰ মাংস আনি থৈছে আজি বোলে ব্ৰইলাৰ মাংস অনা আছে আমাৰ ঘৰত নাই কিন্তু খুৰীৰ লগত আছে খুৰীৰ লগতে খামগৈ ভাতখিনি কিন্তু পিচটো চুবাব নোৱাৰিবি এনেই বাৰু অধিৱেশন হ'ব দোকান চোকান দিব নেকি হোটেল চোটেল অথনি কোনোবা হোটেল দিম বুলি কৈছিলে দেই এফালে এতিয়া মোক বন্ধ হোটেলত কি কি পাম হোটেলখনৰ নামটো কৈ দিয়ক কি নাম দিব পৰঠা পাব বোলে উপৰঠা পায় বোলে এইটো আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টতহে পায় অকল উপৰঠা দেই এইটো মানে খাবলৈ কি লগত দিয়ে কি লগত নিদিয়ে গম নাপাইছো বাৰু কিন্তু খায়ো পোৱা নাই আজিলৈকে কি কমলা দিছ হয় মিঠা নহয় যে বৰ টেঙা এটা পালো দি থৈ যাও নি ইমান আচলতে আমি অথনিবাৰ টেঙা বিচাৰি ফুৰিছো জানো টেঙা ক'ত পাম ন টেঙা নাপায় এতিয়া কমলা টেঙা খাই দিছো টেঙাটো কমলা টেঙাকে আনি দিছে আৰু খাইছো ওচৰতে বগৰীজোপা দেখি থৈ আহিছিলো আহোঁতে কিন্তু বগৰীজোপা বোলে খাবলৈ বেয়া ধান দুবা দালো দাই মেলি এতিয়া নৰা কাটিলো আৰু অলপ কাটিম আৰু বেছি নোৱাৰো গৰম উঠিছে যামগৈ আৰু দেখিছে নহয় খুৰীয়ে আহোঁতে মেকআপ কৰি আছিলে এতিয়া মেকআপ গুচি ক'লা পলা হৈ থাকিলে নেখাওঁ দেই ইমান টেঙা কমলা এটা খালো 5 টকা দি গুটি কেইটা ওলালে গুটি বেছি ওলালে বোলে কমলা কমপ্লেইন এইটো কমলা কমপ্লেইন গুটি বেছি ওলালে হয় আমি যদি এইটো নাৰ্চাৰীত চিষ্টেম কৰো এটা পুলিত 10 টকা 10 টকা অ এইবিলাক কয়
অসমৰ নিবনুৱা সংস্থাপন ব্যৱসায় 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 এইবিলাক কৰিব লাগে নিবনুৱা ল'ৰাই এটা কমলা খাবা 5 টকা দি গুটি ওলাব 20টা গুটি ৰুবা গুটি ওলাই পাম আমি কেইটকা 50 টকা যেনেকৈ 5টা গজিব ন 5টা গজিব এটা পুলিৰ দাম 10 টকাকৈ বিক্ৰী হৈ আছে বৰ্তমান এয়া আমি যিটো বস্তু অলাকতিয়াল বুলি ভাবো ন সেইটো বস্তু কেতিয়াবা বহুত মূল্যৱান হৈ থাকে এতিয়া এই বুজাই দিলে নহয় আমাৰ দাদাজনে এনে পেলাই দিব নালাগে ঘৰত যদি কিবা ফল মূল খাবলৈ আনে ন যদি বাই চান্স গুটিটো ভাল হয় সেইটো ৰুই থ'ব লাগে ক'ৰবাত গুজি থ'ব লাগে কেতিয়াবা এই ধুনীয়া গছ হৈ যায় আৰু গছলৈ গম পায় ফল লাগিব ফুল লাগিব বোলে খাবলৈ পাৰিব পিছত ললু কাচি এতিয়া ধৰিব লাগিব নৰাৰ গজা তাৰপিছত আৰু কাটিব লাগিব এনেকে এয়াকে কয় কি নৰা কটা বুলি কয় পালেগে মাইকীজনী তাত মাইকীখিনি পাবগৈ এতিয়া গাড়ী আছো টাইম বহুত হ'ল এতিয়া কেইটা বাজিলে বাৰু 1 বাজিব হৈ গ'ল চাগে ঘৰত ভাত 2টামান খাই অহা পেটটো উকত পাকত কৰিছে এতিয়া পেটে খাওঁ কৰিছে এতিয়া এইফালে বনাই আছে মই দেখাই আছিলো অলপ আগত ভাতে নোখোৱাকে এৰি দিলে ইমানেই মানে ভাল লাগি আছে মনবিলাক যে নৰা কাটিবলৈ ৰ'দতে বহিছো আজি অন্ন মুঠি ধৰিব লৈছো আৰু এইফালে দিছে ডিছ পেটে একেবাৰে ৱাৰ্ণিং দি আছে খাওঁ কৰি আছে পানী বটল ললো এটা ললো পানী ফেচিলিটিটো আছে অলপ ভাল লাগিছে পানী বুলি নহয় চব সুবিধাই আছে চব সুবিধাত আছে আৰু আজি যে খাবলৈও দিছে আৰু বহুত ভাল লাগিছে পিকনিক খোৱা নিচিনা লাগিছে একেবাৰে পিকনিক 2022ৰ পিকনিকটো আগতে খাই দিছো এটা কথা আচৰিত গম পাইছে নাই আজি প্ৰথম নৰা কাটিবলৈ আমিয়ে আহিছো আৰু প্ৰথম মানে খোৱাটো আমিয়ে খাইছো ইয়াত আজি একবাৰ ৰেকৰ্ড কৰি দিছো মানে আহাটো ফাৰ্ষ্ট আজি আৰু খোৱাটো ফাৰ্ষ্ট আহিছিলো 8টা বজাত আৰু খাইছো এতিয়া 12:30 বজাত খাইছো ভাগৰ লাগিলে ৰ'দটো বহুত বেছি ওলাই আহিলেও যাওঁগৈ বুলি ৰ'দটো আৰু যেনেকৈ ওলাইছে একেবাৰে থকা আৰু ধৈৰ্য নাই আৰু আমাৰ এইফালে গাড়ী ৰখি আছে এইখনতে আহিছোঁ মুকলি হাৱা খাই একেবাৰে এতিয়া যাব ওলাইছোঁ আমাৰ খুৰীও কলা পৰি গ'লগৈ একেবাৰে ময়ো কলা মলা পৰি গ'লোগৈ গোটেই কাটিয়ে আছে আৰু আজিও কাটিছে ন ৰ'দটো বহুত বেছি মই কলা পৰি গৈছো ইমান ভেট ভেটীয়া বগা মানুহটোৱে